কি হৈছে মানে বৃহস্পতিবাৰৰ দিনা ছোৱালীজনে স্কুলত আহিম বুলি পেলাই আহিছে তাৰপিছত মাষ্টৰে পলাই লৈ গুচি গৈছে মোৰ ছোৱালী হ'ল মুছলিম আৰু হিন্দু মাষ্টৰৰ লগত পলাই গৈছে অপহৰণ হিচাপত লৈ গুচি গৈছে গতিকে ছোৱালীজনীৰ নাম মিছ মমিয়াৰা বেগম শিক্ষকৰ নাম শ্ৰী প্ৰাঞ্জল কুমাৰ এতিয়া আপুনি কি ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া আগতে একবাৰ তেওঁ বিয়া হৈছে গতিকে মোৰ ছোৱালী মোক লাগে আপোনালোকৰ সহযোগত ছোৱালীজনী যাতে আহে আপোনালোকে এজাহাৰ দাখিল কৰিছে এজাহাৰ কৰিছোঁ ক'ত দিছে মঙলদৈ থানা আমাৰ হয় ইতিমধ্যে ৰাইজমেলো হৈছে হয় ৰাইজমেলত কি সিদ্ধান্ত হৈছে ৰাজমেলত এতিয়া সিদ্ধান্ত মানে ইয়াতে আমাৰ স্কুলতে সিদ্ধান্ত হ'ল আৰু ল'ৰাখিনি আহি কিনে আলোচনা কৰিলে এতিয়া তেওঁলোকে লিখিত আকাৰে আকৌ ছাৰহঁতক থানাত জনাব আগৰ পৰা কিবা এই ধৰণৰ সেইটোৰ বিষয়ে একো জানি হোৱা নাই এইবাৰ ছেকেণ্ড ইয়াৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিলে এতিয়া 14 তাৰিখে পৰীক্ষা এতিয়া তাৰমানে হয় সৰস্বতী পূজা আৰু 14 তাৰিখে পৰীক্ষা আছে পৰীক্ষা দিবৰ কাৰণে তাৰমানে এইটো পূৰা যোজা চলাই আহিছিলোঁ গতিকে এতিয়া পৰীক্ষা দুয়ে কৰিলে তেওঁতো অপহৰণে কৰিলে গতিকে এতিয়া আপোনালোকৰ যোগেদি ছোৱালীজনী মোক লাগে আৰু বিদ্যালয়খনৰ নাম কি বিদ্যালয়খনৰ নাম হ'ল নৱজ্যোতি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় এইটো এটা বৰ দুখ লগা ঘটনা একেবাৰেই অনাকাংক্ষিত ঘটনা এনেকুৱা ঘটনা আচলতে হ'ব নালাগিছিল হৈছে এতিয়া কি ক'ম এই বিষয়ে ক'বলৈ আমাৰ শিক্ষক এজন প্ৰাঞ্জল কুমাৰ তেখেতে দ্বাদশ শ্ৰেণীত পঢ়ি থকা ছোৱালী এজনী এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব তেখেতক পলুৱাই নিছে আপোনালোকে কেনেকৈ গম পালে আচলতে পলুৱাই নিব 30 তাৰিখৰ ঘটনা আমি মেছেজৰ জৰিয়তেহে গম পাইছোঁ কেনেধৰণৰ মেছেজ তেখেতে মেছেজ দিছে বহু দীঘলীয়া মেছেজ আপোনাৰো হয়তো পঢ়াৰ ধৈৰ্য নাথাকিব ইমান দীঘলীয়া মেছেজ প্ৰথম অৱস্থাত আমি ভাবিছিলোঁ পাৰিবাৰিক অশান্তিত মানে তেখেত ছুইচাইড কৰিবলৈ গৈ আছে সেইকাৰণে আমাৰ টিচাৰ 2-4জন তালৈ গৈছে কান্দা কাটা এটা পৰিস্থিতি পিছলৈ যেতিয়া দেখা গ'ল মেছেজবিলাক সকলোৱে অলপকৈ পঢ়িব ধৰিলে তেতিয়াহে আচল ৰূপটো ওলাই পৰিল যে ছোৱালীজনী আচলতে প্ৰাঞ্জল কুমাৰে লৈ গৈছে তেখেতে চাকৰিৰ পৰা লোৱা নাই সেইদিনাও তেওঁ এবচেণ্ট তাৰমানে আমাৰ পৰ্টেলত কৰিব লাগে এপত আমাৰ এটেণ্ডেঞ্চ দিব লাগে এটেণ্ডেঞ্চ সেইদিনা নাই আজি মই আমাৰ যিটো এটেণ্ডেঞ্চ বহি থাকে বহীত মই এবচেণ্ট মাৰিছোঁ আজি তেওঁ সেই হিচাপে ছুটি লোৱা নাই একো আপুনি যদিকে বিবাহিত বুলি কৈছে হয় বিবাহিত বিবাহ হোৱা আমি জনাৰ মতে 6 মাহে হৈছে 6 মাহ কিবা পাৰিবাৰিক এতিয়া পিছত গম পালোঁ যে পাৰিবাৰিক কিবা 3 মাহৰ পিছৰ পৰাই লাগি আছিল বোলে সেইটো আৰু বিশেষ ইমান ঘৰুৱাভাৱে যিহেতু যোৱা নাযায় নাজানো আৰু তেওঁ ঘৰ ক'ত আচলতে তেওঁ সাতঘৰীয়াপাৰা আমাৰ হোৱাটছআপ গ্ৰুপতে দিছে বিদ্যালয় হোৱাটছআপ গ্ৰুপত দিছে নাই একো গম নাপাওঁ এতিয়া আপোনালোকে কি সিদ্ধান্ত লৈছে আমি সিদ্ধান্ত লৈছোঁ প্ৰথম অৱস্থাত তেখেতক আমাৰ আজি মিটিং হৈছিল এই বিষয়ে ছাত্ৰী SMTC টিচাৰসকলৰ লগত এখন মিটিং আমি জৰুৰীভাৱে পাতিলোঁ তাত তেখেতক তাৰমানে বহিষ্কাৰ কৰা হৈছে তেখেত যাতে এই বিদ্যালয়ত আৰু কোনোদিন সোমাব নোৱাৰে তেনেকুৱা ধৰণৰ প্ৰস্তাৱ লোৱা হৈছে আৰু এই বিষয়ে আমি এই পুলিচৰ লগত যোগাযোগ কৰি আছোঁ বিশেষকৈ মই যোগাযোগ কৰি আছোঁ আৰু পুলিচক মই যিকোনো পোৱাৰ লগে লগে মই পুলিচক জনাইছোঁ সেইদিনা যেতিয়া মদনপুৰৰ এটা পালোঁ লগে লগে মই জনাইছোঁ আৰু কি আহিছিল নেকি বিদ্যালয় আহিছিল আপুনি কি দায়িত্বত আছে মই এতিয়া একাডেমিক ইনচাৰ্জ একাডেমিক হয়